এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা ভাৰতবৰ্ষত বৰ্তমান ভোটাৰসকলৰ বাবে ৰিভেৰিফিকেশ্যন চলি আছে আৰু এই ৰিভেৰিফিকেশ্যনত ভোটাৰসকলে কি কি নথিপত্ৰ দিব লাগে তাৰ বিষয়ে এই নিৰ্দেশনাখনত উল্লেখ আছে। ইয়াতে কোৱা হৈছে 1987 চনত জুলাই মাহৰ আগত যিসকলে জন্মগ্ৰহণ কৰিছে সেইসকলৰ অকল নিজৰ যিকোনো পৰিচয় পত্ৰ আৰু 2005 চনৰ নিজৰ নাম থকা ভোটাৰ তালিকা দিলে ভেৰিফিকেশ্যন কমপ্লিট হ'ব। আৰু দ্বিতীয়তে কোৱা হৈছে 1987 চনৰ জুলাই মাহৰ পিছত পৰা যিসকলৰ জন্মগ্ৰহণ কৰিছে সেইসকলে নিজৰ জন্ম প্ৰমাণপত্ৰ নিজৰ যিকোনো পৰিচয় পত্ৰ লগতে জন্ম প্ৰমাণপত্ৰ পিতৃ মাতৃৰ যিকোনো পৰিচয় পত্ৰ পিতৃ মাতৃৰ 2005 চনৰ ভোটাৰ তালিকাত নাম থকা ভোটাৰ তালিকা বা নিজৰ যদি 2005 চনত ভোটাৰ তালিকাত নাম আছে সেই ভোটাৰ তালিকাখন লাগে। এইখিনি হ'লে আমাৰ ভোটাৰ ইনভেষ্টিগেশ্যন কমপ্লিট হৈ যায়।